আহিলো নতুন এটা ৰেচিপি লৈ আজি বনাম ফুলকবিৰ পকৰি। ফুলকবিৰ পকৰিটো কেনেকৈ বনাব লাগে আৰু কেনেকৈ বনালে খাই টেষ্ট হয় ভিডিঅ'টো শেষলৈকে চাওঁ। প্ৰথমতে এটা ফুলকবি লৈছোঁ, এনেকৈ ফুলকবি এটা লৈ ল'ব। এনেকুৱা পিচ ল'ব পকৰি বনাবলৈ। ফুলকবিখিনি কাটি হৈ গ'ল, এনেকুৱা হ'ব কাটা। ফুলকবিখিনি ধুই ল'ব। ফুলকবিখিনি অকণমান বইল কৰি ল'ব। একেবাৰে সিজাব নালাগে, অকণমান সিজাই কিনি নমাই দিব লাগে। বেছি পানী দিব নালাগে। দুই মিনিটৰ কাৰণে ঢাকি দিব। 2 মিনিট হৈ গ'ল বইল কৰা। গেছটো অফ কৰি দিব। কবি গামলাত নমাই লৈছোঁ। গেছটো জ্বলাই দিব, জুইটো কম দিব, তেতিয়ালৈকে কেৰাহীটো উঠি থাকক। পিঁয়াজ ল'ব এটা, আদা 1 টুকুৰা, জলকীয়া কেইটামান, যিমানটো জ্বলা খায় এইটো হিচাপত জলকীয়াটো ঢালিব। পেষ্ট বনাই ৰেডি। 2 চামুচ বেচন ঢালিছোঁ। নিমখটো সোৱাদ হিচাপে ঢালিব। হালধি অকণমান ঢালিব। পেষ্ট বনোৱাখিনি ঢালিব। পিঁয়াজ, জলকীয়া, আদা, অকণমান হিং ঢালিব। হিংটো বেছি ঢালিব নালাগে, জুইটো বেছিকৈ দিব। অইল ঢালি গৰম কৰিব। ৰিফাইন অইল ঢালিছোঁ। তেলটো গৰম হৈ থকালৈকে বেচনখিনি সানি ল'ব। তেল গৰম হৈ গ'ল। এই কবিখিনি এটা এটা বেচনত দি তেলত এৰি দিব লাগে।
এনেকৈ গোটেইখিনি ভাজিব। ফাইনেলি পকৰি বনাই ৰেডি। পকৰি এনেকুৱা হ'ব, খাবলৈ বহুত টেষ্টি। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ। থেংক ইউ, বাই।